গৰুবোৰ বান্ধি থাকিছোঁ। গৰু বন্ধাৰ পিছতে মহৰ কাৰণে মই জাক দিছিলোঁ। জাক দিয়া সময়তে ওপৰত খেৰ আছিলে, খেৰখিনি পিকে পুৰি গ'ল। গৰু মই মেলি থাকোঁতে গৰু 3টামান গৰু মই মেলিবলৈ নাপালোঁ আৰু লগে লগে গোটেই খেৰখিনি জ্বলি ভঁৰালত 2 বছৰৰ ভাত আছিলে, এটা ধান মাৰিবলৈ নহ'ল। অকল বিহু খাবৰ কাৰণে ধানকেইটা মাৰিছিলোঁ, বাকীখিনি মাৰিবলৈ থাকিলে। গোটেই ধানখিনি জ্বলিলে। সকলো ৰাইজক আমি সাদৰে সেৱা জনাইছোঁ, আমাক উদ্ধাৰ কৰক। জাকটো দিওঁতে অকস্মাত মানে লাগি গ'ল। তাত লাগি গৈ পিনে গোটেই ভঁৰাল মানে লাহে লাহে জ্বলি মেলি ডাঙৰকৈ জ্বলিব ধৰিলে।